আপোনালোকে কি ভাবে মই সিন্ডিকেট কৰোঁ বুলি ভাবে নেকি আপোনালোকে কওক আপোনালোকেতো মোক 30 বছৰে দেখা পাইছে হাগ্ৰামাক বাদ দিয়ক আপোনালোকে কওকচোন আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ তেওঁটো বাদ দিয়ক হাগ্ৰামাটো বাদ দিয়ক হাগ্ৰামা মই ছাত্ৰ সংগঠনত থাকোঁতে 10টা কথা কয় যিবিলাক নহা কথাবিলাক কৈ থাকে তেতিয়াও কয় আপোনালোকে কওক মই সিন্ডিকেট কৰি আছোঁ না ৰাইজৰ কাম কৰি আছোঁ মই আপোনালোকৰ পৰাই শুনিব বিচাৰিম হাগ্ৰামাইটো যোৱা 15 বছৰ মই ছাত্ৰ সংগঠনত থকা সময়তো বিভিন্ন বেয়া কথাবিলাক কৈ আহিছে মূল কথাটো হৈছে যে তেখেতসকলক ৰাজনীতি কৰিবলৈ কোনো এজেণ্ডা নাই আগতো নাছিলে যেতিয়া চৰকাৰত আছিলে তেতিয়াও এজেণ্ডা নাছিলে এতিয়া মানে বিপক্ষত আছে এতিয়াও এজেণ্ডা নাই আজি বড়োলেণ্ড অঞ্চলত কিমান কাম কৰিব লগা আছে বিদ্যালয়বিলাকৰ অৱস্থা ভাল নহয় আজি বিদ্যালয়ৰ কথা 2 বছৰ আমাৰ চৰকাৰ হৈছে 17 বছৰ তেখেতসকলে কৰিলে ৰাস্তা ঘাটৰ অৱস্থা বেয়া ইয়াত বিভিন্ন পৰিৱেশবিলাক আজি হস্পিটালবিলাক ঠিক কৰিব লাগে বিভিন্ন কাম কৰিব লাগে একো কৰি থৈ নগ'ল ইয়াৰ উল্টাই 2900 কোটি টকা ধাৰ লগাই থৈ গ'ল আৰু শ্ৰীৰামপুৰ গেটৰ যি কি কাহিনী হৈছিলে যোৱা 10 বছৰৰ পেপাৰ কাটিংবিলাক চাওক যোৱা 10 বছৰৰ টিভিবিলাক চাওক 15 বছৰৰ তেতিয়া আপোনালোকে গম পাব শ্ৰীৰামপুৰ গেটত কি হৈছিলে আৰু আজি গোটেই অসমৰ মিডিয়া যাই পেলাই শ্ৰীৰামপুৰত বহি থাকক কি সিন্ডিকেট হৈছে হোৱা নাই মই চেলেঞ্জ কৰিব পাৰোঁ আজি যাই বহি থাকক যে তেতিয়া মানে আপোনালোকে ক'ব পাৰিব তাত কি হৈছে কি হোৱা নাই